আজি ৬৩তম শিক্ষক দিৱস, লগতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্ম দিৱস। প্ৰথমতে পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গৰ লগতে মোৰ জীৱনৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ জনাইছোঁ শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত শত সহস্ৰ প্ৰণিপাত। তাৰ পাছত কওঁ আজিৰ দিনটোৰ কথা। যিহেতু স্কুললৈ গৈ আছোঁ ক্লাছ কৰাবলৈ বুলি, সেয়ে আজিৰ দিনটোততো নগৈ পাৰিনে? গ'লোঁ। গৈ পোৱাৰ পাছতেই কণমানিসকলে মোক মৰম আৰু আদৰেৰে আৱৰি পেলালে। সঁচাই বৰ ভাল লাগিলে সিহঁতৰ লগত সময়খিনি পাৰ কৰি। সিহঁতৰ পৰা যিখিনি সন্মান পাইছোঁ, যিখিনি মৰম পাইছোঁ, সেইখিনি পাই মোৰ আচলতে কেনেকুৱা অনুভৱ হৈছে মই ভাষাৰে বুজাব নোৱাৰোঁ। তোমালোকৰ ভাল হওক, সদায় আছোঁ। লগতে মোৰ শিক্ষাগুৰুসকললৈকো আকৌ প্ৰণিপাত জনাইছোঁ। আকৌ আহিম।